এতিয়া আমি পূজালৈ গৈ আছোঁ তো আপোনালোকক দেখুৱাই আছোঁ মানে তো এতিয়াহে আহিলোঁ মানে বহুত মানুহ হৈছেতো আৰু চাওক চাব পাৰে আৰু আমি এতিয়া গাইজ গেটৰ ভিতৰতে আৰু ইয়াত লিখা আছে গাইজ ৯৫ সংখ্যাক জ্বালা শ্ৰী শ্ৰী লক্ষী পূজা ইয়াত হয় সকলো মানুহ ইয়াৰ পৰা আহি আছে আৰু গাইজ আমি এতিয়া দেৰি হ'ল আৰু তো ইয়াক মানে থ'বলৈ গৈ আছোঁ আৰু দিয়ে খাং তো পূজাৰ পৰা আহি ইহঁতক থ'ব আহিলোঁ আৰু আমি এতিয়া আৰু পূজাৰক লগি যাম তো চাওক তো গেটৰ পৰা আপোনালোকক আগুৱাই দেখুৱাম আৰু তো মানুহ বহুত আছে কিন্তু কিছুমান মানে অলপ বৰষুণৰ বতৰ বৰষুণ পৰিব আহিব পাৰে বৰষুণ আৰু তো গৈ আছোঁ আৰু গাইজ মানুহৰ ভিৰ চাওক এইবাৰহে পূজা মনত ব্যস্ত আছে দিয়ক মানে বহুত দোকান আহিছে আজি অলপ লাষ্ট বুলি অলপ চলি আছে ৰিগুদা আমাৰ লগৰে কেতিয়া আহিলি মানে দেৰি হ'ল সকলো মানুহ ইয়াত আহি আছে আৰু ইফালে মানে চেৰকি ঘূৰা চলি আছে আমাৰ মোৰ লগতে নোহোৱা হৈছিল চিন্তা মই বৰ্তমান অকলে ঘূৰি আছোঁ বৰ্তমান মই মীনা বজাৰ ওচৰত আহিলোঁ আৰু ইয়াৰ পৰা সৰু ছোৱালী ইয়াত উঠি আছে মানে বহুত মীনা বজাৰ ইয়াত আহিছে না হয় হিৰক দা আছে আৰু দৈৰক মিত্ৰ বুলি দোকান আছে মানে আৰু গেটৰ ওচৰত যাই আছোঁ আৰু বৰ্তমান ফটো উঠা মানে বহুত ব্যস্ত হৈ আছে তো আহাতে মানে অলপ বহুত দেৰি হৈ গ'ল দাদা থেংক ইউ অঁ আৰু চাওক সদায় যাই মানে বতৰৰ মানে একো গেৰেণ্টি নাই নহয় বহুত বৰষুণো আহিব পাৰে চাওক আমি সকলোৱে একেলগে আহিছোঁ আৰু লাকুদা আছে আৰু জুবিন দা আছে মানে অসমৰ জুবিন দা আমাৰ এইটোৱে জুবিন দা মানে বহুত দেখুৱাব লগা আছোঁ আৰু মঞ্চখন বৰ্তমান সেই হোৱা নাই গায়িকানী বৰ্তমান উঠা নাই আৰু তক বেছি বেছি কি লোৱা বালক ম'ম' সেইটো আছে আৰু আমি এতিয়া ম'ম' খাম বহুত টাইম লাগিছে ৰাস্তাত থাকোঁতে গ'ল আৰু এতিয়া আমি লগ পালোঁ আৰু ইফালে হ'ল বৰ্তমান গায়িকানী উঠা নাই চব পাব সকলোৱে মানে ইয়াত খাবলৈ আহিব আৰু মানে ইয়াত মানুহ বহুত আছে জুবিন দা আছে জুবিন দা অলপ আপোনালোকে ভিডিঅ'ত দেখাব আমি আমাকতো বৰ্তমান দিয়া নাই কিবা কানি ভাগন দি আছে এয়া আমি বৰ্তমান চুকা বাঢ়িব নাই ৰাজুদাই মানে চুকা বান্ধি আছে আরে কাপসু সোনকালে চব বেছি সকলোৱে আহিব ইয়াত ভিডিঅ' আছে চাওক মানে এতিয়া বৰ্তমান লোকেল গায়ক উঠি আছে আৰু এইফালে চাওক আৰু গাইজ মানুহ চাওক না মন্দিৰৰ ভিতৰত সুকি আহিলোঁ তো আগত আছে মণ্ডপটো তো কিমান মানুহ নীলভ নিতাক চাবলৈ আহিছে মানে আজিৰ পৰা ফিনিছ আজিৰ পৰা নাই আৰু এইবাৰো ফল মূলৰ বেলেগ বেলেগ চিষ্টেমৰ দোকান আহিছে যিহেতু এইবাৰো ভাল লাগিছে মীনা বজাৰ অহা তো এই ফল মূলৰ দোকানখন চাওকচোন একবাৰ দাদা কিমানকে বেছি আছা 30 টকা প্লেট আপেল আছে আৰু ইয়াত আছে বহুত বস্তু ইয়াত আছে এইটো হ'ল সফ্ৰিং মধুৰিয়া ফ্ৰিং ইয়াত ফোন পে' দিয়া আছে
So guys, মই আহি গেলে মানে গাইজ মোৰ চেনেল হ'বলৈ দিছে মানে 10টা সাবস্ক্ৰাইবাৰ কমপ্লিট গেছে মানে গাইজ হেয়া গাইজ জলদি মানে 10টা সাবস্ক্ৰাইবাৰ গাইজ হিমান্ত কলিতা বুলি আছে গাইজ কিবা দিয়ক যে ইয়াকে দিংটা নাকি তো এয়া নীলম নিতা গীত পৰিৱেশন কৰিব তো চাওক আপোনালোকে কি কি দেখো মানে গান চান আৰু ইয়াৰ পৰা দৰ্শক চাওক মানে আমি আহা কাৰণটো হ'ল ইয়াত মঞ্চৰ লগত আছো যেহেতু তো ফুল আৰু ইফালে জুন্দা আছে সীমান্ত আছে সেইটো আগত কোন চিনি পাইছে আপোনালোকে তো কেমেৰামেন তো মই বৰ্তমান ব্লগ বনাই আছো তো মোৰ লগৰ একজন মানে কেমেৰাত ধৰিব মোৰ কেমেৰাটোত অলপমান প্ৰব্লেম পাই আছে নেকি আপোনালোকে কমেন্ট কৰি জনাবচোন জ্যোতিষ ভাই আৰু গাইজ মই হেনো প্ৰেমতে পৰিছো তো এইটো গান শুনক আপোনালোকে তো দৰ্শক চাওক কিমান মানুহ হৈছে ইয়াত আৰু মোৰটো অলপ দেৰিকে হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো তো চাওকচোন আৰম্ভণিতে ইমান মানুহ হৈছিলে তো অন্তিম পৰ্যায়ত তো শেষলৈ গৈ আছে আৰু দুটি গীত বাকি আছে মানে এতিয়া চাওক কিমান খালী হৈ আছে চেয়াৰ ধুনীয়াকৈ গীত পৰিৱেশন কৰি আছে আৰু আই লাভ জালা বুলি আছে ইয়াত চাব পাৰে আৰু গাইজ মই বৰ্তমান আছে মোৰ লগত মহান তো আজিলৈ কিমান মানে কেনেকুৱা পালে কমেণ্ট কৰি জনাব গাইজ আৰু এইবাৰ পূজাত এইখনে ফটো উঠা ধুনীয়াকৈ বনাইছে আৰু আছে এখন আগত কেনেকুৱা লাগিছে ফাংচন প্ৰগ্ৰেম শেষ হ'ল বৰ্তমান মানুহে কমি গ'ল এতিয়া আমি আৰু ভোক লাগিছে আমাৰ বৰ্তমান একজন নিজৰ তিনিজন আছো বেকি বেকি ভোক লাগছে যাম যাওঁ ইবাৰে যাব লাগিব তো এনেকে ফুল এনজয় কৰি আহি আমাৰ লাগিছে এতিয়া ভোক তো হোটেলত দেখি সুকিলো তো চাওক এতিয়া আমি খাই দেই ঘৰলৈ মানুহ নাই মানুহ কমি গ'ল আৰু আমি এতিয়া ভোক লাগিছে বহুত নাছিলো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু গাইজ